নমস্কাৰ মই ৰিন্টুমনি deka from chariali MP স্কুল যোৱাকালি আমি দ্বিঘাত সমীকৰণৰ মূল কিদৰে নিৰ্ণয় কৰা হয় বা মূলৰ প্ৰকৃতি কি হয় বাস্তৱ সমান তাৰ ওপৰত আলোচনা কৰিছিলোঁ আজি সেই চেপ্টাৰটোৰে 4.2 থকা দ্বিঘাত সমীকৰণৰ উৎপাদক বিশ্লেষণ পদ্ধতিৰে কিদৰে আমি দ্বিঘাত সমীকৰণ এটাৰ সমাধান কৰোঁ তাৰ ওপৰত আলোকপাত কৰি দুটামান অংক সমাধান কৰিবলৈ চেষ্টা কৰিম আশা কৰোঁ সকলোৱে এই ভিডিঅ'টোৰ জৰিয়তে লাভৱান হ'ব এতিয়া আমি 4.2 এক নম্বৰৰ উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা আমি 2 নম্বৰটো কৰিম Exercise 4.2 উৎপাদক বিশ্লেষণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ বীজ নিৰ্ণয় 1 নম্বৰ আৰু 2 নম্বৰটো 2x² plus x minus 6 equal 0 এতিয়া উৎপাদক বিশ্লেষণ কেনেকৈ কৰিম এইবোৰ তোমালোকে লাষ্ট ক্লাছত পাই আহিছিলা 9 8ত সুসম্ভৱ তোমালোকে পাইছিলা কিদৰে আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ সমাধান কৰোঁ ইয়াত আমি কি কৰিম 2x² plus x minus 6 equal 0 আছে 2 into 6 পূৰণ কৰিম 2 পূৰণ 6 12 এতিয়া কি সংখ্যা পূৰণ কৰিলে 12 হয় আমি চিন্তা কৰিম আৰু পূৰণ কৰিলে 12 লগতে কি যোগ বা বিয়োগ কৰিলে x হয় অৰ্থাৎ x ৰ আগত 1 আছে 1 থাকে আমি 12 2 6 গুণ 12 6 ৰ পৰা 2 বিয়োগ কৰিলে 1 নহয় বা 6 ৰ লগত 2 যোগ কৰিলেও 1 নহয় গতিকে আমি আৰু এটা চাম 12 4 into 3 12 এতিয়া যদি 4 ৰ পৰা আমি 3 মাইনাস কৰোঁ 1 পাম গতিকে আমি 2x² যিদৰে আছে তেনেদৰে পাতিলোঁ প্লাছ চিন আছে কাৰণে প্লাছ দিলোঁ 4 into 3 গতিকে 4x minus 3x minus 6 যিদৰে আছে আমি তেনেকৈ বহাই দিলোঁ 4x ৰ পৰা 3x মাইনাস কৰি দিলোঁ 1x হ'ল এতিয়া সেকেন্ড লাইন 2x² plus 4x ইয়াত দুইটাৰে ডিভাইড যোৱা সংখ্যা কি আছে 2 2 কো ডিভাইড যায় 4 কো ডিভাইড যায় 2 সেইকাৰণে আগত পাতিলোঁ ইয়াত x এটা আছে ইয়াত x দুটা আছে গতিকে x এটা আমি কমন ল'ব পাৰোঁ 2x যদি কমন লওঁ ইয়াত x² আছিল x এটা থাকিব প্লাছ x কটা গ'ল 4 ক 2 ৰে 2 বাৰ হৰণ এইটো 2 ব্ৰেকেট ক্লোজ মাইনাছ 3x minus 6 ইয়াত দুইটাৰে 3 6 ক 3 ৰে হৰণ যায় গতিকে আমি -3 কমন ল'লোঁ -3 কমন ল'লোঁ তেতিয়া থাকিল কি 3x 3 কমনে লৈ ল'লোঁ গতিকে থাকিল x মাইনাসটো প্লাস হৈ গ'ল +2 ইকুৱেল 0 এতিয়া এই ব্ৰেকেটৰ ভিতৰত থকাটো আমি এটা হেৰিত লিখিম x + 2 ব্ৰেকেট ক্লোজ আৰু ব্ৰেকেটৰ বাহিৰত থকা 2x - 3 ইকুৱেল 0 এটাকে x + 2 ইকুৱেল 0 বা 2x - 3 ইকুৱেল 0 অৰ্থাৎ কোনো দুটা সংখ্যাৰ পূৰণফল যদি শূন্য হয় তেতিয়া হয় কোনোবাটো সংখ্যা এটা সংখ্যা শূন্য বা আনটো সংখ্যা শূন্য হ'বই লাগিব গতিকে আমি লিখিম x + 2 ইকুৱেল 0 বা 2x - 3 ইকুৱেল 0 ইমপ্লাইজ x ইকুৱেল এই 2টোক আমি এইপিনে নিলোঁ -2 হ'ল ঠিক সেইদৰে 2x 3টোক আমি সেইপিনে লৈ যাম মাইনাছ আছিল চিনটো উল্টা হৈ যাব সমান চিনৰ সেইটো চাইডে গ'লে 3 হ'ল 2x আছে x কৰিলোঁ 2 যেতিয়া সমান চিনৰ সেইটো চাইডে যাব তেতিয়া ডিভাইড হয় গতিকে 3/2 এতেকে নিৰ্ণয় মূল -2, 3/2 ধন্যবাদ